নমস্কাৰ প্ৰিয় বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আজিৰ এই বিশেষ ভিডিঅ'টিত বন্ধুসকল আপোনালোকে জানেই যে অহা 7 জুলাই তাৰিখে সিটেটৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ লগতে আপোনালোক ইতিমধ্যে অৱগত হৈছে যে অহা ছেপ্টেম্বৰ মাহতো অসম চৰকাৰৰ অধীনত এলপি আৰু এমইৰ টেট পৰীক্ষা অনুষ্ঠিত হ'ব এই টেট পৰীক্ষাবিলাকত ভাল ফলাফল পাবলৈ কেনেকৈ প্ৰস্তুতি চলাব তাৰ সবিশেষ তথ্য তথা আলোচনা আপুনি আমাৰ চেনেলটোত পাব গতিকে প্লিজ সাবস্ক্ৰাইব কৰিব আমাৰ চেনেল লক্ষ্য যাতে আপুনি টেট বা সিটেট সংক্ৰান্তীয় সকলো ধৰণৰ সহায় পাব পাৰে আৰু এই ক্ৰমতে আজি আমি আলোচনা কৰিম সিটেটৰ 2018 বৰ্ষৰ ল্যাঙ্গুৱেজ 2 অসমীয়াত অহা প্ৰশ্নবোৰ এই প্ৰশ্নবোৰ সিটেটৰ দ্বিতীয় প্ৰশ্ন কাকত অৰ্থাৎ পেপাৰ 2 ৰ পৰা লোৱা হৈছে গতিকে আহক আৰম্ভ কৰো সিটেটত ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 যিকোনো ভাষাৰ ক্ষেত্ৰতে মুঠ 30টা প্ৰশ্ন আহিব এই 30টা প্ৰশ্নৰ ভিতৰত প্ৰথম 15টা প্ৰশ্ন থাকিব পেছেজ সেকশনৰ পৰা অৰ্থাৎ পেছেজবোৰ পঢ়ি এই 15টাৰ প্ৰশ্নৰ উত্তৰ কৰিব লাগিব আৰু বাকি 15টাৰ প্ৰশ্ন থাকিব ল্যাঙ্গুৱেজ পেডাগজিৰ পৰা আমি এই ল্যাঙ্গুৱেজ পেডাগজিৰ পৰা অহা অসমীয়া ভাষাত অহা প্ৰশ্নবোৰ এতিয়া আলোচনা কৰিম প্ৰথম প্ৰশ্নটো লৈ লৈছো সামগ্ৰিক বা সমবেশী শ্ৰেণী এটাত শিশুবোৰে সাধাৰণতে কিহত ভুল কৰে অপচনবোৰ হৈছে অপচন 1 কথনত অপচন 2 পঠনত অপচন 3 লিখনত অপচন 4 ওপৰৰ আটাই কেইটাত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 ওপৰৰ আটাই কেইটাত অৰ্থাৎ কথনত পঠনত আৰু লিখনত এই তিনিওটাতে শিশুসকলে সমবেশী শ্ৰেণী এটাত ভুল কৰিব পাৰে নেক্সট কোৱেশ্চন লৈ লৈছো ব্যাকৰণ আচৰণাত্মক আৰু তাত্ত্বিক বা সৈদ্ধান্তিক দুয়োটাই হয় এই উক্তিটো তুমি কিমান দূৰ সমৰ্থন কৰা ইয়াৰ অপচনবোৰ হৈছে অপচন 1 সমৰ্থন থাকিবও পাৰে নাথাকিবও পাৰে অপচন 2 সম্পূৰ্ণৰূপে অপচন 3 আংশিকভাৱে অপচন 4 সমৰ্থন নকৰো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2 অৰ্থাৎ সম্পূৰ্ণৰূপে সমৰ্থন কৰিব পাৰি যে ব্যাকৰণ আচৰণাত্মক আৰু তাত্ত্বিক দুয়োটাই হ'ব পাৰে নেক্সট প্ৰশ্ন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ওপৰৰ শ্ৰেণীৰ অথবা মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ভাষাৰ প্ৰতি আগ্ৰহ জন্মাবৰ কাৰণে কি কৰাটো প্ৰয়োজনীয় অপচনবোৰ হৈছে অপচন 1 ছাত্ৰ-ছাত্ৰীৰ ব্যাকৰণৰ জ্ঞান বৃদ্ধি কৰা অপচন 2 ছাত্ৰ-ছাত্ৰীক কিতাপ পঢ়িবলৈ দিয়া অপচন 3 যিমান পাৰি সিমান মৌখিকভাৱে ব্যাখ্যা কৰা অপচন 4 বেছিকৈ শ্ৰুতলিপি দিয়া গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 যিমান পাৰি সিমান মৌখিকভাৱে ব্যাখ্যা কৰা নেক্সট কোৱেশ্চন নম্বৰ 131 মৌখিক প্ৰস্তুতিকৰণ বা পৰিবেশনৰ কাৰণে তলৰ কোনটো পদ্ধতি উপযুক্ত নহয় অপচনবোৰ হৈছে অপচন 1 চিহ্ন ভাষাৰ দ্বাৰা পৰিবেশন অপচন 2 কণ্ঠ বা স্বৰ প্ৰস্তুতিকৰণ অপচন 3 কবিতা আবৃত্তি অপচন 4 মুখামুখি প্ৰস্তুতিকৰণ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 অৰ্থাৎ চিহ্ন ভাষাৰ দ্বাৰা পৰিবেশন হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰণ মৌখিক প্ৰস্তুতিকৰণ বা পৰিবেশনৰ বাবে মুখৰ ব্যৱহাৰ হোৱাটো স্বাভাৱিক গতিকে তাৰ কাৰণে কণ্ঠ বা স্বৰ বা কবিতা আবৃত্তি মুখামুখি প্ৰস্তুতিকৰণ এইবোৰত মুখৰ ব্যৱহাৰটো হ'বই গতিকে চিহ্ন ভাষাৰ দ্বাৰা পৰিবেশন দিয়াত মৌখিকভাৱে অৰ্থাৎ মুখৰ ব্যৱহাৰ নহয় গতিকে শুদ্ধ উত্তৰটো হ'ব চিহ্ন ভাষাৰ দ্বাৰা পৰিবেশন অপচন 1 নেক্সট কোৱেশ্চন মানুহৰ বোধ আৰ্জন প্ৰক্ৰিয়াটোৰ বিকাশৰ কাৰণে মাতৃভাষা মাতৃদুগ্ধৰ সমানেই গুৰুত্বপূৰ্ণ এই উক্তিটো কাৰ অপচনবোৰ হৈছে অপচন 1 বিবেকানন্দ অপচন 2 ৰাজশ্ৰী টণ্ডন অপচন 3 ৰয় বাৰ্ণ অপচন 4 মহাত্মা গান্ধী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 অৰ্থাৎ মহাত্মা গান্ধী আমি সকলোৱে জানো যে মহাত্মা গান্ধীয়ে মাতৃভাষাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল নেক্সট কোৱেশ্চন ছাত্ৰ-ছাত্ৰীসকলক ক্ষমতাৰ ভালকৈ দখল নথকা ভাষা এটাৰ মাধ্যমেৰে যদি শিক্ষাদান কৰা হয় তেনেহলে অপচনবোৰ অপচন 1 অধ্যয়নৰ প্ৰতি ৰুচি হেৰুৱাব অপচন 2 প্ৰকৃত মনোযোগ সম্ভৱ নহ'ব অপচন 3 ছাত্ৰ-ছাত্ৰীক নুবুজাকৈ মুখস্থ কৰা অভ্যাস গঢ় ল'ব অপচন 4 ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 ওপৰৰ আটাইকেইটা অৰ্থাৎ ছাত্ৰ-ছাত্ৰীক নিজৰ ভালকৈ দখল নথকা বেলেগ ভাষা এটাৰে অধ্যয়ন পঢ়ালে সিহঁতৰ অধ্যয়নৰ প্ৰতি ৰুচি হেৰুৱাব লগতে প্ৰকৃত মনোযোগ সম্ভৱ নহ'ব আৰু ছাত্ৰ-ছাত্ৰীক নুবুজাকৈ মুখস্থ কৰা অভ্যাস গঢ় ল'ব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 134
ভাষা শিক্ষণত আভ্যন্তৰীকৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে অপশ্যন 1 কেৱল লিখন, অপশ্যন 2 শ্ৰৱণ আৰু পঠন, অপশ্যন 3 কেৱল শ্ৰৱণ, অপশ্যন 4 কেৱল পঠন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 শ্ৰৱণ আৰু পঠন। নেক্সট কুৱেশ্যন, ভাষা শিক্ষণত শিকন সামগ্ৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈছে অপশ্যন 1 শিকাওঁতে শিক্ষকৰ কষ্ট হ্ৰাস কৰা, অপশ্যন 2 কম সময়তে অধিক জ্ঞানৰ যোগান ধৰা, অপশ্যন 3 শিকন সামগ্ৰীৰ কঠিন স্থানবোৰ উপযুক্ত ব্যাখ্যা কৰা, অপশ্যন 4 পাঠৰ প্ৰতি শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 অৰ্থাৎ শিকন সামগ্ৰীৰ কঠিন স্থানবোৰ উপযুক্ত ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 136, মেধাৱী ছাত্ৰ ছাত্ৰীৰ উচ্চাৰণ আৰু শব্দ সম্ভাৰ বেছি ভাল হয় কথাষাৰ কোনে কৈছিল? অপশ্যন 1 থাম্বা, অপশ্যন 2 টাৰমান, অপশ্যন 3 ফিচাৰ, অপশ্যন 4 ওপৰৰ আটাইকেইজন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 ওপৰৰ আটাইকেইজন অৰ্থাৎ থাম্বা, টাৰমান, ফিচাৰ সকলোৱে কৈছিল যে মেধাৱী ছাত্ৰ ছাত্ৰীৰ উচ্চাৰণ আৰু শব্দ সম্ভাৰ বেছি ভাল হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 137, শব্দ এটাৰ অৰ্থ স্পষ্ট কৰি দিয়াতকৈ বেছি ভাল পদ্ধতিটো হৈছে অপশ্যন 1 ভাষা শিক্ষণৰ জৰিয়তে শব্দটোৰ অৰ্থ স্পষ্ট কৰি দিয়া, অপশ্যন 2 শব্দটো ব্যাখ্যা কৰা, অপশ্যন 3 অভিধান খুলি চোৱা, অপশ্যন 4 শব্দটো বাক্যত ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক তাৰ অৰ্থ নিজে অনুমান কৰি লোৱাৰ সুযোগ দিয়া। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 যে শব্দটো বাক্যত ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক তাৰ অৰ্থ নিজে অনুমান কৰি লোৱাৰ সুযোগ দিয়া। কুৱেশ্যন নম্বৰ 138, ছপা পাঠ্যপুথি ব্যৱহাৰ নকৰাকৈ দ্বিতীয় ভাষা এটা শিকাত তলৰ কোনটো সহায়ক হয়? অপশ্যন 1 পৰিস্থিতিগত পদ্ধতি, অপশ্যন 2 প্ৰাকৃতিক পদ্ধতি, অপশ্যন 3 ভাষা নিমঞ্জন, অপশ্যন 4 ব্যাকৰণ অনুবাদ পদ্ধতি। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ভাষা নিমজ্জন পদ্ধতি। নেক্সট কুৱেশ্যন, ত্ৰুটিপূৰ্ণ পঠন অভ্যাসৰ এটা কাৰক হৈছে অপশ্যন 1 পঢ়ি যাওঁতে তৰ্জনী আঙুলিটো ব্যৱহাৰ কৰি শাৰীবোৰত চকু ফুৰোৱা, অপশ্যন 2 বহুভাষিকতা, অপশ্যন 3 দ্বিভাষিকতা, অপশ্যন 4 শ্ৰেণীকোঠাত বেছি ছাত্ৰ ছাত্ৰীৰ ভিৰ। গতিকে ত্ৰুটিপূৰ্ণ পঠন অভ্যাসৰ কাৰকটো হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 অৰ্থাৎ পঢ়ি যাওঁতে তৰ্জনী আঙুলিটো ব্যৱহাৰ কৰি শাৰীবোৰত চকু ফুৰোৱা। আৰু বাকী তিনিটা অপশ্যন যদি আমি চাওঁ বহুভাষিকতা, দ্বিভাষিকতা বা ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ ভিৰ, এইবোৰ শিক্ষাৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত সমল হিচাপে কাম কৰে। গতিকে অপশ্যন হ'ব 1। কুৱেশ্যন নম্বৰ 140, নিম্নলিখিত কোনটো শিক্ষণ জটিলতাক শব্দ জ্ঞান পদ্ধতিৰে সমাধান কৰা হয়? অপশ্যনবোৰ হৈছে অপশ্যন 1 ছাত্ৰ ছাত্ৰীয়ে ব্যাখ্যা কৰাৰ জটিলতাৰ সন্মুখীন নহয়, অপশ্যন 2 বাক্য গঠনৰ ক্ৰমত সহায়, অপশ্যন 3 শুদ্ধ উচ্চাৰণ, অপশ্যন 4 ওপৰৰ আটাইকেইটা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 শুদ্ধ উচ্চাৰণ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 141, তলত দিয়া কোনটো কৌশল উদ্দেশ্যৰে সৈতে সম্পৰ্কিত নহয়? অপশ্যন 1 ভাষাত ৰাপ, অপশ্যন 2 পঠন, অপশ্যন 3 লিখন, অপশ্যন 4 শ্ৰৱণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 অৰ্থাৎ ভাষাত ৰাপ, কিয়নো পঠন, লিখন বা শ্ৰৱণ এইবোৰ হৈছে ভাষাৰ কৌশল। গতিকে অকল অপশ্যন 1 হ'ব ইয়াৰ সঠিক উত্তৰ। কুৱেশ্যন নম্বৰ 142, ভাষা বিকাশক প্ৰভাৱিত কৰা কাৰকটো হৈছে অপশ্যন 1 ব্যক্তি বিশেষে পাৰ্থক্য বা অসমানতা, অপশ্যন 2 স্বাস্থ্য, অপশ্যন 3 বুদ্ধিমত্তা, অপশ্যন 4 ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 অৰ্থাৎ ব্যক্তি বিশেষে পাৰ্থক্য বা অসমানতা, স্বাস্থ্য, বুদ্ধিমত্তা এই তিনিওটাই ভাষা বিকাশত প্ৰভাৱিত কৰে। গতিকে শুদ্ধ হ'ব অপশ্যন 4 ওপৰৰ আটাইকেইটা।
গতিকে বন্ধুসকল আজি আমি আলোচনা কৰিলোঁ CTETৰ 2018 বৰ্ষত অসমীয়া ভাষাত অহা কেইটামান প্ৰশ্নবোৰৰ বিষয়ে আমি নেক্সট ভিডিঅ'টিত অসমীয়া ভাষাত CTETত অহা অন্য এটি প্ৰশ্ন কাকতৰ বিষয়ে আলোচনা কৰিম আজিৰ ভিডিঅ'টি যদি ভাল পাইছে তেন্তে ইয়াক লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে বন্ধুসকল আজিৰ বাবে ইমানেই ধন্যবাদ